মনোজ নামৰ এই মহান ক্ৰিয়েটৰজনে ফেচবুকত দিয়া ভিডিঅ'টো এবাৰ চাই লওক। আপোনালোকে গম পাই নে এতিয়া ফেচবুকে প্ৰায় পইচা দিয়া বন্ধ কৰি দিছে। বাহ, ইয়েতো কিয়া লেটেষ্ট নিউজ। এতিয়া পাব্লিক কিছুমানে এনেকে ক'ব, বাদ দি যিয়ে নহওক এটা ক্ষেত্ৰত ভালো হৈছে। কিয় জানানে, কিছুমান তিৰি আপিৰ যেনেকে উৎপেদ হৈ গৈছে না, ঘৰৰ কাম বন নকৰি এনি টাইম ফেচবুক ডালত কি মৰি থাকিব। চবে ক্ৰিয়েটৰ, কণ্টেন্টৰ নামতো চব গুইগিলাক দিছে আৰু চব ক্ৰিয়েটৰ, মানে একদম ভাত খাইছো, কি কৰছো কি নকৰছো। আৰু তাৰ মতে অসমীয়া মাইকী মানুহৰ কোনো কাম নাই, অসমীয়া ছোৱালীৰ কোনো কাম নাই, অনবৰতে ফেচবুকত লাগি থাকে, কণ্টেন্ট বনাই, ভিডিঅ' বনাই থাকে আৰু তাৰ পকৰ জ্বলিছে এনেই। আচলতে মই তাৰ ভিডিঅ'টো ইয়াত প্লে কৰি আছোঁ আৰু প্লে কৰি মই ভিডিঅ'টো শুনি কৈ আছোঁ, সি কি কৈছে হবহু মই কৈ আছোঁ। দুজনীমান মাইকী মানুহে বোলে পইচাৰ লোভত ঘৰৰ কাজিয়া, ভাত খোৱা, মাছ খোৱা এই ভিডিঅ'বোৰ পষ্ট কৰি আছে ফেচবুকত আৰু বোলে ফেচবুকটো একদম গেলাই পেলাইছে। এইটো মই নাই কোৱা, সিহে কৈছে, মনোজে কৈছে, মনোজ। তাৰ মতে চবেই ক্ৰিয়েটৰ, মানে মাইকী মানুহৰ কথা কৈছে, চব মাইকী মানুহে ক্ৰিয়েটৰ আৰু কণ্টেণ্টৰ নামত বোলে গু পষ্ট কৰে। গু মানে গম পাইছে নহয়, গু। এতিয়া সি মানুহক লেচন দি আছে যে আমি যিবোৰ নৰ্মেল মানুহ আমি ফেচবুকটো আচলতে চাব লাগে, কিন্তু মানে ভিডিঅ' বনাব নালাগে। তাৰ মতে আৰু তাৰ ধাৰণা যে বাকী মানুহবোৰে কণ্টেণ্টবোৰ বনাব নালাগে। তাৰ মাইকী এজনী আছে, হিয়াজ লাইফ বুলি এটা পেজ আছে, সেই পেজটো হ'ল মনোজৰ ঘৈণীয়েকৰ পেজ, হিয়াজ লাইফ। এতিয়া মনোজৰ ঘৈণীয়েক নে মাইকী নে গাৰ্লফ্ৰেণ্ড মই ভালকৈ নাজানো। তো যিয়ে নহওক, হিয়াই যিবোৰ ভিডিঅ' বনায় সেইবোৰ একেবাৰে নিকৃষ্ট নিম্নমানৰ কণ্টেণ্ট সেইবোৰ। কিন্তু সি এতিয়া বদনাম কৰিছে অসমীয়া মাইকী মানুহক যে অসমীয়া মাইকী মানুহে, অসমৰ মাইকীবোৰৰ কাম নাই। কিন্তু তাৰ মাইকীজনীৰ কাম আছে। তাৰ মাইকীজনীয়ে যিবোৰ ভিডিঅ' বনায় আপুনি ঘৰত বহি চাব নোৱাৰে। আপুনি ঘৰত বহি আপোনাৰ ল'ৰা ছোৱালীৰ লগত আপুনি সেই তাইৰ ভিডিঅ' চাব নোৱাৰে। ইমানেই নিকৃষ্ট, ইমানেই বেয়া ভিডিঅ'। কোনো কি হাগিছৰ ভিডিঅ' বনায়, ছোৱালী মানুহৰ অন্তৰ্বাসৰ ভিডিঅ' বনায়। তাৰ মাইকীজনীৰ ভিডিঅ' কোনেও নাচায় এতিয়া। তাৰ মাইকীজনীক মানুহে এতিয়া বয়কট কৰে, কাৰণ তাই যিবোৰ ভিডিঅ' বনায় একেবাৰে হোটেলত যোৱাৰ পৰা ভিডিঅ' বনায়। হোটেলত আপুনি গৈ গাৰ্লফ্ৰেণ্ডৰ লগত ক'ত থাকিব কম টকাত, সেইবোৰ ভিডিঅ' বনায় তাই। চাব সময় পালে ভিডিঅ'টো। আৰু মনোজৰ কিছুমান, মানে মনোজক মানুহে কিমান ভাল পায় তাৰে প্ৰমাণ মই দিম। কিছুমান স্ক্ৰীনশ্বট মই এই ভিডিঅ'টোত পষ্ট কৰি দিম। আপোনালোকে তাৰ কমেণ্টবোৰ পঢ়িব, কিমান মৰম দিছে ৰাইজে, চাব ভালকৈ। আৰু যদি আপোনাৰো মৰম দিবলৈ মন আছে, এইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰক, ভালকৈ লিখি দিব মনোজে পাক। আৰু দ্বিতীয়বাৰ যাতে ভিডিঅ' বনাওঁতে সি ভাবিব লগা হয় যে মই কি বনাইছোঁ, মানুহে মোক ক'ত বেয়া পালে। ধন্যবাদ।